গুড মৰ্ণিং ফ্ৰেণ্ড, আপোনালোকে কেনে আছে? নিশ্চয় ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি মই এটা মুনু খিচাৰী ব্লগৰ পৰা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ আপোনালোকক। ভিডিঅ'টো হৈছে বেবী মাছাজ কেনেকৈ কৰিব লাগে। সম্পূৰ্ণখিনি ভিডিঅ'টো শেষলৈকে চাব, গম পাব। স্কিপ নকৰি শেষলৈকে চাব, সম্পূৰ্ণখিনি গম পাব। সদায় আমি ভুল কৰি আহোঁ বেবী মাছাজ কৰোঁতে। কিছুমান ভুলৰ কাৰণে বেবী আমাৰ বেলেগ ধৰণৰ বেমাৰত পৰি যায়। সেইটো কাৰণে আপোনালোকে চাই যাব কেনেকৈ মাছাজ কৰোঁ, A to Z গম পাব। মই সৰুৰে পৰা তাইক এইটো হিমালয়া মাছাজ অইলেদি মই মাছাজ কৰি আহিছোঁ, যিহেতু এইটো খুবেই ভাল হয় বেবীবিলাকৰ প্ৰডাক্ট। জংচঙতকৈ এইটো মই বেছি ভাল পাইছোঁ মইনাৰ ক্ষেত্ৰত। সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও কৰি চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিছোঁ, আপোনালোকে চাই থাকক। মই প্ৰথমে বেবী মাছাজ কৰিলে প্ৰথমে ওপৰৰ পৰা তললৈকে আনিব লাগে। আমি কেতিয়াও মাছাজ কৰিলে বেবীক তলৰ পৰা ওপৰলৈকে উজাই আনিব নালাগে। সদায় এইটো মাতৃবিলাকে এইটো মানে সাৱধানতা হোৱাটো জৰুৰী বুলি ভাবোঁ। মই যিহেতু আগৰ পৰাই গম পাওঁ, ছোৱালী অৱস্থাৰ পৰাই গম পাওঁ। আমাৰ দাদাহঁতৰ ছোৱালীবিলাকক তেনেকৈ মাছাজ কৰি দিওঁতে মাক কৈছিলে যে ওপৰৰ পৰা তেনেকৈ লৈ আনিবা তললৈকে, কেতিয়াও মানে তলৰ পৰা ওপৰলৈকে নানিবা, তেনেকৈ কৈছিলে। সেইটো কাৰণে যদি মাছাজ কৰাৰ উল্টা হৈ যায়, তেতিয়াহ'লে আমি যদি ভুলবিলাক কৰোঁ তলৰ পৰা ওপৰলৈকে আনো, তেতিয়া অলপ বেলেগ এটা পৰ্যায় আহি পৰে। সেইটো বেমাৰৰ নাম মই এতিয়া নকওঁ, যিহেতু মই পোৱালি মাছাজ কৰি আছোঁ আৰু নাপায়, বহুতেই জানেই চাগে। এনেকৈ মাছাজ কৰি দিওঁ। এতিয়া 10:40 হৈছে। মৰ্ণিঙতে মই মাছাজ কৰি দিওঁ, দি এনেকৈ মাছাজ এঘণ্টামান মই প্ৰায় তাক মাছাজ কৰোঁ। খুব ভাল পায়, ৰিলিজ পায় বেবীক তেনেকৈ মাছাজ কৰি দিলে। আৰু 15-20 মিনিট মই ৰখাই দিম তেনেকৈ মাছাজ কৰি কেনে। তেতিয়া তাই খুব ধুনীয়া কৰি চেম্পু মাৰি গা ধুৱাই দিম, মূৰ ধুৱাই দিম। তেতিয়া খুব ধুনীয়া কৰি তাই টোপনি মাৰিব। গা ধুৱাই দিয়াৰ পিছত তাই 1-1.5 ঘণ্টা পূৰা টোপনি মাৰে। আৰু যেতিয়া গা ধুৱাই দিয়া, যদি মাছাজ নিদিওঁ মই তেনেই গা ধুৱাই দিওঁ বা ভালদৰে গা ধুই, তেতিয়া টোপনিটো খুব কমকৈ মাৰে তাই। যেতিয়া মাছাজ কৰি ভালদৰে আমি গা ধুৱাই দিম, তেতিয়া তাই খুব 1.5 ঘণ্টা টোপনি মাৰিব, এইবিলাকত 1.5-2 ঘণ্টা। তাই যে নাকটো লাৰিবই নিদিয়ে, নাকটো লাৰিলে তাই বহুত অশান্তি পায়, মানে কান্দি দিয়ে। চাওকচোন তাই কিমান ৰিলিজ পাইছে মাছাজ কৰি দিয়াৰ কাৰণে, খুব ভাল পায় তাই। এতিয়া মই দিম বেক চাইডটো মাছাজ দিলে সদায় বেবীবিলাকৰ মানে গেছৰ প্ৰব্লেম হয়। এইটো কাৰণে আমি মাছাজ কৰোঁতে আমি বেবীৰ সদায় গেছটো ভাল হয়। এনেকৈ যদি মাজৰ মেৰুদণ্ডটো দি যদি এনেকৈ আমি মাছাজ কৰি দিওঁ, খুব ৰিলিজ পোৱা যায়। চোৱাচোন তাই কিমান ধুনীয়া কৰি আছে। চব বেবীয়ে ভাল পায় মাছাজ কৰি দিলে। প্ৰত্যেক বেবীকে মই দেখা পাইছোঁ খুব মানে ৰিলিজ কৰে আৰু মানে। টুটু টুটু এনেকৈ মই মাছাজ কৰি দি আছোঁ। তাই খুব ভাল পাইছে। মাছাজ কৰি দিলে খুব ভাল পায় পোৱালীবিলাক। গাটো মাছাজ কৰি দি তেনেকৈ আমি অইলেদি আকৌ যিহেতু মাথাটো আমি মাছাজ কৰি দিম, ডাইৰেক্টলি আমি যদি গা ধুৱাই দিওঁ তেনেকৈ, তেতিয়াহ'লে পানীটো লাগি চৰ্দি লাগিব বুলি ভয় হয়। সেইটো কাৰণে মাছাজ কৰি আমি এনেকৈ গা ধুৱাই দিওঁ। আৰু মূৰত অকণমান তেল দি কেনে আমি মাছাজ কৰি কেনে যদি আমি গা ধুৱাই দিওঁ, তেতিয়া খুব মানে চৰ্দি লগাৰ চান্সটো বহুত কম থাকে। সেইটো কাৰণে আমি এনেকৈ দিওঁ। মোৰ কলিজাজনীৰ এতিয়া 6 মাহ চলি আছে।
সেইটো সদায় ভিডিঅ' দিবলৈ মই নোৱাৰোঁ, মোবাইল ধৰা মানুহ নাই। আজি ভাবিলোঁ মই এটা ভিডিঅ' দি দিওঁ, মাইনা তাইও ডাঙৰ হ'লে চাব পাৰিব সৰুতে মাছাজ কৰাবিলাক। এইজনী আকৌ মোৰ ভাগিন। সদায় এনেকৈ তেল লগাই মই মূৰত এনেকৈ মাছাজ কৰি দিম, যিহেতু চুলিৰ গড়বিলাকো অকণমান মাছাজ পালে চুলিৰ গ্ৰথটো ভাল হয়। আৰু মাছাজ কৰাৰ লগে লগে চুলিৰ গড়বিলাক গ্ৰথ হ'ব। তাৰোপৰি আৰু আমি যিটো মাছাজ বডি মাছাজ কৰিলৈ মাছাজ কৰিলে বেবীৰ সদায় হাৰ্ডি গ্ৰথ হয় ধুনীয়া, পিছলৈকে প্ৰব্লেম নাথাকে। যদি আমি মাছাজ নকৰি তেনে এনেই ৰখাই দিওঁ, বেবীক গা ধোৱা মানে খুব দুৰ্বলতা অনুভৱ কৰে। সেইটো কাৰণে আমি বেবীক মাছাজ কৰাটো খুবেই প্ৰয়োজনীয়তা, সকলোৱেই কৰিব। তেনেকৈ মাছাজ কৰি মই ইয়াতে বিচনাত 15-20 মিনিটমান ৰখাই দিম। 15-20 মিনিটৰ মূৰত গা ধুৱাই দিম। সদায় 12টাৰ আগত আমি গা ধুৱাই দিওঁ ইয়াক। ঠিক আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে। আৰু নতুন যদি কোনোবা যদি ছাবস্ক্ৰাইব আহিছে, মোৰ ভিডিঅ'টো যদি চাইছে ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, কমেণ্ট কৰিব। কিবা নাজানাটো আপোনালোকে শিকাই দিব বুলি আশা থাকিলে।